পিন্ধি লৈছোঁ এতিয়া ব'লা Hey guys, Assalamualaikum, নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল ফাতিমাজ ডেইলি লাইফ আশা কৰিছোঁ আপোনালোকে চবেই ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদত ময়ো ভালে আছোঁ গাইজ মই আহিছোঁ মানে গুৱাহাটী বিয়াত মোৰ মাহীৰ ঘৰত মানে মাহীৰ ল'ৰাৰ বিয়া চ' এইটোৱে লাষ্ট বিয়া চ' যেনে তেনে আহিলোঁ আৰু আহাৰ মানে ইমান মুডো নাছিল সকলো আহিব লাগিব বুলি চ' তথাপি আহিলোঁ চবেই আহিছে চবেই ফোন কৰি আছে বেয়া পাই আছে তো আহিলোঁ তো এতিয়া আমি যাম মানে হোটেলত যাম চবেই গৈছে মই লাষ্ট আহিছোঁ তো মই এতিয়া গৈ আছোঁ এতিয়া ওচৰতে হোটেল এখন আছে হোটেলত যাম চ' আমি ৰেডি হ'লোঁ এতিয়া তো গৈ কিনে দেখাই আছোঁ মই লাইটছ ফেনবিলাক অফ কৰি থৈ যাওঁ মই হেলমেট পিন্ধি লৈছোঁ কাৰণ মই এইখিনি বাইকত যাব লাগিব কাৰণ চবেই গুচি গৈছে মই লাষ্ট আছোঁ চ' গাইজ মই হোটেল আহি পালোঁ আৰু এইখন হোটেল হৈছে আপোনাৰ হাতীগাঁও হাইস্কুলৰ তাতে কিবা মন্দিৰৰ ফ্ৰণ্টতে হয় হোটেলখনৰ নামখন মই পাহৰি গ'লোঁ তো যি নহওক আহি পালোঁ এতিয়া ইয়াতে আমি ফাৰ্ষ্ট ফেমিলিৰ মানুহে গোটেইখিনি অহা হৈছে সেইকাৰণে মানুহ কম দেখা গৈ আছে চ' আমি আগতে ঘৰৰ মানুহখিনি খাই লওঁ তাৰপিছত বেলেগ মানুহ আহিলেতো বহুত ভিৰ হৈ যাব চ' আমি আগতে সেইকাৰণে খাব ওলাইছোঁ আৰু ফাৰ্ষ্ট টাইম আমি খাই আছোঁ এয়া ভণ্টি ভাইটি চবেই জাকিয়া এইজনী মোৰ বৌ সৰু বৌ তো আমি খাই লওঁ তাৰপিছত কথা পাতি আছোঁ চ' গাইজ লওকচোন আপোনালোকক মোৰ কেইজনমান মানুহৰ লগত মানে ঘৰৰ মানুহৰ লগত চিনাকি কৰাই দিওঁ ফাৰ্ষ্ট টাইম চিনাকি কৰাই দিছোঁ মোৰ আম্মাৰ লগত মোৰ লগত বহি আছে মোৰ আম্মা তাৰপিছত এয়া দৰা আৰু কইনা মানে কাকা আৰু বৌ তাৰপিছত ইফালে আছে ভণ্টি মই এয়া মোৰ ভাইটিৰ ল'ৰা মানে মোতকৈ যিজনী ডাঙৰ এয়া মাজত বহি আছে যে তাইৰ ল'ৰা হয় আৰু ইফালে হ'লোঁ মই জাকি আৰু ইনায়া হৈছে মোৰ ডাঙৰ কাকাৰ ছোৱালী সৰুজনী আৰু ডাঙৰজনী হৈছে মোৰ ডাঙৰ ভাইটিৰ এই ছোৱালী শাহিনা আফ্ৰিদিন তাইৰ নাম আৰু ইফালে চাওক বহুত মানুহ আহি গৈছে এতিয়া আৰু এতিয়া মই ঘৰত যাম জাকে অলপ ডিষ্টাৰ্বো কৰি আছে তো মই ৰেষ্টটো ল'ম ঘৰত গৈ কিনে চ' মোৰ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' আজিলৈকে ইমানেই বাই বাই